উকি মাৰিলে গছে বনে সলালে পাত কিনো অসমীয়াৰ চেনাই বিহুতি আহিলে ৰমকে জমকে গাত। বন্ধুসকল নমস্কাৰ, নতুন এটা ভিডিঅ' লৈ পুনৰ ৰচনা সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগৰ এজনী ঘৰলৈ আহিছোঁ। বৰ্তমান তাই ঘৰলৈ যাব, অসমলৈ মাতি পঠিয়াইছে আৰু আৰম্ভ কৰি গৈছোঁ। তাই ভাগৰ বৰ ধুনীয়া ধুনীয়া টাব কেইটামানত এয়া মচন্দৰী ৰুই থোৱা আছে। আমাৰ সকলোৱে পৰিচিত আৰু এই মচন্দৰীজোপা গছজোপা খুব গুণ আছে, ইয়াৰ গুণ খুব উপকাৰী হয়। আমি আৰু আমাৰ অসমত ঘৰে ঘৰে এই টাববিলাকৰ ৰুই থোৱা থাকে, টাবেই হওক বা মাটিতে হওক, প্ৰায় ৪২ চুকত থাকে এজোপা গছ। গতিকে মই তাহাঁতৰ ভিতৰলৈ যোৱাই নাই, মনে মনে মই তাই ধুনীয়া ধুনীয়া টাববিলাকত এইবিলাক বস্তু ৰুই থৈছে আৰু দুজোপামান বস্তু আছে, সেইকেইজোপাও দেখুৱাম। বিচাৰি ফুৰিছোঁ কোনফালে আছে, ক'ত আছে। তাৰপাছত মই এফালে চাই আহি আছোঁ আৰু মোৰ অত্যন্ত আজি বেয়া লাগিছে এই গছজোপাৰ অৱস্থাটো দেখি। দেখিছেনে, এইজোপা হ'ল বি জলকীয়া। মই এবাৰ আহিছিলোঁ, বি জলকীয়াজোপা একদম 35টামান লাগি আছে, এনেকুৱা ডাঙৰ ডাঙৰকৈ। কিন্তু এইজোপা আজি অৱস্থা কিয় জানেনে, এই কালাৰটো দেখিছেনে, এই কালাৰটোৰ কাৰণে আজি তাহাঁতৰ অৱস্থা একদম বেয়া গছ দুজোপাৰ। আৰু এই টাবটো দেখিছে, তথাপিতো পানী দিব নোৱাৰে বোলে, এতিয়া পানী দিলে কালাৰখিনি কিবা এটা হ'ব, সেইটো কাৰণে নিদিয়ে। আৰু এইজোপা চাওকচোন, এইজোপা দেখিলে যে আৰু বেছি বেয়া লাগিছে, অত্যন্ত বেয়া লাগিছে। এইজোপাতো বহুত আছিলে এইজোপা, এতিয়া পানী নথকাৰ কাৰণে গছজোপা পাতে চাতে আৰু জলকীয়া চলকীয়া সম্পূৰ্ণ একদম মানে হেৰি হৈ গ'ল, সৰি গুচি গ'ল। আৰু আমি যেনেকৈ পানী নহ'লে জীয়াই থাকিব নোৱাৰোঁ, ঠিক তেনেকৈ গছ গছনিও পানী অবিহনে জীয়াই থাকিব নোৱাৰে। আহি গ'লো এই দুজনী ওচৰলৈ। এইজনী যে শুই থকাজনী চিনি পাইছে চাগে, এজনী ঘৰলৈ অহা হৈ গ'ল। তাৰপাছত আৰু এইজনী যে এফালৰজনীৰ ওচৰলৈ আহিছোঁ, তাহাঁতে ঘৰলৈ যাব, কি কি কৰিছে কি কৰা নাই মাতি পঠিয়ালে। ময়ো চাবলৈ আহিলোঁ, কাপোৰ কানি অকণমান জাপিবৰ কাৰণে মানে হেল্প কৰিব আহিছোঁ আৰু। বেছি ঘৰলৈ বহুত বছৰ মূৰত ওলাইছে, বহুত বছৰ মূৰত ঘৰ ওলাইছে, কি টোপোলা বান্ধিছে ঠিক নাই। আৰু অসমৰ পৰা ঘূৰি আহিলেতো মোলৈ আনিব লাগিব, এতিয়া আৰু হেল্প কৰিব আহিছোঁ। কি কাপোৰ কানি জাপিব লাগে জাপিম আৰু। অলৰেডি তাই জপা হৈ গ'ল, হ'লেও মই আহিছোঁ আৰু। এতিয়াৰ পৰা তেতিয়াই নথ'লে মোলৈ বস্তু নানিব নহয়, সেইটো কাৰণে আহিছোঁ আগতীয়াকৈ তেতিয়াবলৈ। কি কি বস্তু জাপিলে হেল্প কৰিব লাগিব নাই? কৰিব লাগিব, সেইকাৰণে মাতিছোঁ। তাৰপৰা মোলৈ কি কি বস্তু আনিবি ঘৰৰ পৰা? হেৰি তিলৰ লাড়ু আনিম, আৰু তাৰপৰা বাঁহৰ গাজ আনিম, ঢেৰ কিবা কিবি আনিম, জলকীয়া আনিম, চব আনিম, সান্দহ পিঠা চব লৈ আহিম। বি জলকীয়া আনিব লাগিব, কাৰণ বি জলকীয়া বাহিৰত ৰুই থোৱা আছিল, আপোনালোককতো কৈছোৱে। নেমু টেঙাহে নেপাম আৰু। এতিয়া নেমু টেঙা ছিজন নহয়, বাহিৰত ইহঁতে বি জলকীয়া দুজোপা আছিলে, একদম ভৰি আছিলে। মই বোলো যাওঁ আজি বি জলকীয়াকেইটা বোলো মই লৈ আহোঁ, ঘৰলৈ যাব যেতিয়া আৰু খাওঁতা মানুহ নাই। মই খাম বুলি আহিছিলোঁ, কিন্তু বি জলকীয়াকেইটা নাই নহয়। সিহঁতৰ ঘৰখন মানে ইহঁতৰ ঘৰ কালাৰ কৰিছিলে, কালাৰ কৰিলে বোলে পানী ঢালিব নিদিয়ে, সেইটো কাৰণে বোলে বি জলকীয়াকেইটা আগতীয়াকৈ খাই খতম। গতিকে ঘৰৰ পৰাতো আনিবই লাগিব ন। দেখি গোটেই টোপোলা চোপলা বান্ধি একদম ফিটিং কৰি থৈছোঁ ঘৰলৈ নিবৰ কাৰণে। বহুত বছৰৰ পৰা ওলাইছে, বহুত বছৰ মানে 6 বছৰমানৰ পাছত ওলাইছে। এনেকুৱা টোপোলা টোপোলা তলৰ ওপৰ একদম টোপোলা, গোটেই সেইবিলাক বেগ বান্ধি থোৱা হৈ গ'ল। এই মইনাকেইটা আকৌ চাহ আকৌ ইমান মৰম লাগিছে মইনাকেইটা। এইফালেও টোপোলা পূৰা পেকিং কৰি থোৱা আছে ঘৰলৈ নিবৰ কাৰণে, আৰু এনেকৈ ঘৰলৈ নিবলৈ পালে বেছি ভাল লাগে। এইফালে আহি গ'লোঁ হটকেছকেইটা চাবলৈ, ইমান মৰম লাগিছে দেখিবলৈ। তিনিটা ইমান ধুনীয়া ধুনীয়াকৈ থৈ দিছে। এইটোত বোলে তাই মাংস ভাজি ল'ব, এইটোত বোলে পুৰি ল'ব, সেইটোত বোলে ভাত ল'ব। সঁচাকৈ ঘৰৰ আমাৰ খাদ্য আৰু বাহিৰৰ খাদ্য বহুত পাৰ্থক্য। ঘৰৰ খাদ্যই মানুহ অপকাৰ নকৰে, বাহিৰৰ খাদ্য অপকাৰ কৰে। ঘৰৰ পৰা লৈ যোৱাটো ভাল। আৰু আনফালে তাই পূজা কৰা ঠাইডোখৰো দেখুৱাই দিছোঁ। আৰু সঁচাকৈ আমি মাইকী মানুহবিলাক ভগৱানক পূজা কৰি খুব ভাল পাওঁ। প্ৰত্যেকৰ ঘৰতে এনেকৈ মই ক'ত পূজা কৰে কি কৰে মই সেইবিলাক চাই মই বেছিয়ে ভাল পাওঁ, সেইটো কাৰণে মই লগতে তুলিয়ে দিছোঁ। মই কৈছোঁ যে আমাৰ এটা টীম আছে বোলে, সেই টীমৰে এজনী। তাৰপৰা তাইৰ ঘৰতো প্ৰত্যেকৰ আমাৰ গোটেইকেইজনী ৰুমতে একপি একপি আমাৰ ফটো আছে। আপোনালোকক আৰু এদিন দেখুৱাইছোঁ মই ভিডিঅ' এটাত। এইটো ভিডিঅ' দেখিছেনে? কোনজনী বাৰু এজনী? এইজনী শেলাই ৰঙৰ যিটো হেৰি পিন্ধি আছে, এইজনী। আমাৰ প্ৰত্যেকৰে ঘৰত একপি একপি ফটো আছে, আমাৰ স্মৃতি হয়। আমি বহুত দূৰ দূৰণি মানুহ হয়, কিন্তু ইয়াত লগ খাই আমি একেলগতে ফুৰিবলৈ গৈছোঁ আহিছোঁ, আমাৰ স্মৃতি হিচাপে ইয়াতে ৰাখিছোঁ। কওকচোন কাৰ কাৰণে বস্তু আনিব লাগে, এতিয়াই কৈ দিয়ক ভিডিঅ'টোতে। আনিব, চবলৈকে আনিব। যদি নানে মই আপোনালোকক জনাই দিম বাৰু কি পানিছমেণ্ট দিব লাগে। পানিছমেণ্ট মানে কি আৰু, ভোট জলকীয়া দুটামান খুৱাই দিম, কেঁচা কেঁচা কিমান খাব পাৰে নাজানো। আৰু ঘৰৰ পৰা কি আনিব লাগে আপোনালোকে চবেই ক'ব পাৰে। আৰু তাই আনিব, বহুত বছৰ মূৰত গৈছোঁ এতিয়া, বাই ভনী মৰম চেনেহ, ককাই ভাই মৰম চেনেহ। তাৰপাছত আৰু এটা মই স্পেচিয়েল বস্তু এটা তাইক দেখুৱাম বুলি লাজতে নেদেখুৱাই। নিতু ল' চোন, কিনো বস্তু তাই চাব নিদিয়ে, ল দেখুৱাই নিতু চা।
এইজনী একদম আগৰজনী এইজনী আছিলে আগৰ যোন মানে আমাৰ বান্ধৱীজনী আগৰ ৰূপটো এইটো আছিলে কিন্তু এতিয়া ৰূপটো এইটো হ'ল একদম এতিয়া বিউটিজনী হৈ গ'ল তাই একদম লাজ কৰিছে এই কপি দেখুৱাবৰ কাৰণে এইজনীতো বিউটিফুল ন অকণমান ক'লা আছিলে যেনিবা আজিকালি বিউটি পাৰ্লাৰ ওলাইছে নহয় বিউটি পাৰ্লাৰৰ কাৰণে একদম বিউটি হৈ নাযায় একদম এতিয়া ধুনীয়াজনী হৈ গ'ল আৰু দেই আজিকালি বিউটি পাৰ্লাৰ আছে লুকবিলাক বেলেগ বেলেগ কৰি দিয়ে চেঞ্জ কৰি দিয়ে লাজ কৰিব নালাগে কৈছোঁ একো নহয় আগৰ যোনজনীও এতিয়া পিছৰজনী এতিয়া নহয় ন দেখুৱাই দিলোঁ আগৰ যোনজনীকো দেখুৱালোঁ এতিয়া যোনজনীকো দেখুৱাই দিলোঁ গতিকে আমাৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন আমি খুব ফূৰ্তিৰে থাকোঁ আমি চব বেলেগ বেলেগ গাঁৱৰ আৰু একেলগতে আমি ইয়াত থাকোঁ কৰ্মসূত্ৰে থকাৰ কাৰণে খুব ফূৰ্তি কৰি থাকোঁ সিজনী মনৰ কথা পাতোঁ গতিকে খুব ভাল লাগে আমাৰ আমি লগতে থাকিবলৈ পায় আৰু আমাৰ তিনিজনী ৰুম অলপ ওচৰা ওচৰিকৈ আছে আৰু ৰুমটো হ'ল এই ভাগৰ এই যাবগৈ ঘৰলৈ তই কেই তাৰিখে যাবি ঘৰলৈ 6 তাৰিখে 6 তাৰিখে তাই 6 তাৰিখে যাব তাৰপাছত আমাৰ সেইগৰাকীয়ে যাব আৰু তাই ভাগৰ ভাল খবৰ বুলি আপোনালোক কৈছোঁ ভাল খবৰ হোৱাৰ পাছত যাব তাৰপাছত এই 6 তাৰিখে যোৱাৰ পাছত মই গৈ আছোঁ আৰু অসমলৈ ধুনীয়া ধুনীয়া একদম বিহুৰ পিছতে যাম আৰু অসমত একদম ধুনীয়া ধুনীয়া বস্তুবিলাক খাবৰ কাৰণে যাম তাই আগত যাব মানে তাই ঢেঁকী বান্ধিবগৈ তাই আগত বহাগৰ বিহু আগত খুন্দিব পিঠা মই পিছত খুন্দিম আৰু কমেণ্ট কৰি জনাব আমাৰ লগৰবিলাকৰ লগত কেনেকুৱা লাগিলে কি কথা কি এনেকৈ আমি আৰু থাকোঁ আৰু এনেকৈ থাকি ভাল পাওঁ ন ভাল পাওঁ বাই বাই আৰু কি কৰিব লাগে লাষ্টত কৈ দে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই ছাইডত থকা বেল আইকনটো দবাই দিব